বন্ধুসকল, ৰাকেশ এজন চৰকাৰী কৰ্মকৰ্তা। তেওঁ প্ৰতিদিনে অফিচৰ কাম শেষ কৰি ঘৰলৈ উভতি যাওঁতে সন্ধিয়া পাৰ হৈ ৰাতিয়ে হয় আৰু তেওঁ ঘৰলৈ উভতি যাওঁতে এখন প্ৰকাণ্ড তথা ভয়ানক হাবি পাৰ হৈ যাব লাগে। এদিন ৰাকেশে সেই হাবিখন পাৰ হৈ থাকোঁতে এটা ভূত আহি তেওঁৰ আগত উপস্থিত হয় আৰু ভূতে কয়, আজি তোমাক মই হত্যা কৰিম। তেতিয়া ৰাকেশে আতংকিত হয় আৰু সেই ভূতৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাকেই ভাবিবলৈ লয়। তেতিয়া ভূতে কয়, তোমাৰ শেষ ইচ্ছা কোৱা আৰু সেই শেষ ইচ্ছাটো মই কেতিয়াও পূৰণ নকৰোঁ। তেতিয়া ৰাকেশে তেওঁৰ শেষ ইচ্ছা কয় আৰু তেতিয়া ভূতটোৱে তেওঁক নামাৰে। এতিয়া আপুনি ক'ব পাৰিবনে ৰাকেশে তেওঁৰ শেষ ইচ্ছা কি কৈছিল? আপোনালোকে যদি ৰাকেশৰ শেষ ইচ্ছা কি আছিল উলিয়াব পাৰিছে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ৰাকেশে কৈছিল যে ভূতজনক যে তুমি মোক হত্যা কৰা। তেতিয়া ভূতজনৰ চৰ্ত অনুযায়ী ভূতজনে তেওঁৰ শেষ ইচ্ছা কেতিয়াও পূৰণ নকৰে। এনেদৰে ৰাকেশে তেওঁৰ বুদ্ধিৰ বলত ভূতজনৰ পৰা পৰিত্ৰাণ পায়। বন্ধুসকল, আজিৰ দ্বিতীয়টি প্ৰহেলিকা। আপোনালোকে ফটোখন ভালদৰে চাওক আৰু কওক এই ল'ৰাজনৰ প্ৰকৃত পিতৃ কোনজন। বন্ধুসকল, মোৰ মতে ল'ৰাজনৰ প্ৰকৃত পিতৃ প্ৰথম মানুহজন, কাৰণ প্ৰথম মানুহজনৰ কাণ আৰু ল'ৰাজনৰ কাণ দেখিবলৈ প্ৰায় একেই। গতিকে প্ৰথমজনেই প্ৰকৃত পিতৃ। আপোনালোকৰ মতে কোনজন প্ৰকৃত পিতৃ হ'ব পাৰে কমেণ্ট কৰি নিশ্চয় জনাব। বলকচোন আমি তৃতীয়টি প্ৰহেলিকালৈ আগবাঢ়োঁ। বন্ধুসকল, আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত উলিয়াব পাৰিবনে ইয়াত অমিল থকা ঘড়ীটো? বন্ধুসকল, ইয়াত এইটো ঘড়ী বাকী কেইটাতকৈ অমিল। বলকচোন আমি তৃতীয়টি প্ৰহেলিকালৈ আগবাঢ়োঁ। বন্ধুসকল, ফটো দুখন দেখিবলৈ প্ৰায় একেই, কিন্তু এই ফটো দুখনৰ মাজত 4টা অমিল আছে। আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত এই 4টা অমিল উলিয়াব পাৰিবনে নাই চেষ্টা কৰকচোন। বন্ধুসকল, অন্তিম অৱস্থাত তোমালোকৰ বাবে এটি ধুনীয়া সাঁথৰ লৈ আহিছোঁ। মই তোমাৰ আগত আছোঁ, কিন্তু তুমি মোক কেতিয়াও দেখা নোপোৱা। মই কি? তোমালোকে যদি এই সাঁথৰটিৰ সমাধান উলিয়াব পাৰিছা আমাক কমেণ্ট কৰি নিশ্চয় জনাবা। এই সাঁথৰটিৰ সমাধানটি হৈছে মই তোমাৰ ভৱিষ্যত। বন্ধুসকল, আজিৰ এই ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল লাগিল এটা লাইক কৰিব নাপাহৰিব আৰু আগৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আগৰ ভিডিঅ'টিত আপোনালোকক এইটো মেথছ পাজল কৰিবলৈ দিয়া হৈছিল। এইটো মেথছ পাজলৰ শুদ্ধ উত্তৰ হৈছে 7। আমাক বহুতো বন্ধু বান্ধৱীয়ে শুদ্ধ উত্তৰ প্ৰেৰণ কৰিছে। তেওঁলোক ক্ৰমে ৰাহুল ষ্টুডিঅ', আজাদ আহমেদ চৌধুৰী, অংকুৰ দাস, ৰীতামণি চেতিয়া, চিৰাজ আলী হুছেইন, মহম্মদুল হুছেইন, ব্ৰজেন বৰ্মন, হিমাংশু কোচ, ৰতন দাস, টাইফুৰ ৰহমান, চুম বৰা, মিতু দাস, ৰন্দীপ কলিতা, পৰাগ দাস, জানমণি শৰ্মা আৰু অনুপম কলিতা। আপোনালোক সকলোকে আমি বহুত শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আগৰ ভিডিঅ'ত আমাৰ লগত জড়িত থাকিব বুলি আশা ৰাখিছোঁ। এতিয়া আপোনালোকৰ বাবে এইটো প্ৰশ্ন। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ দিয়া কেইজনৰ নাম অহা ভিডিঅ'টিত উল্লেখ কৰা হ'ব। তেনেহ'লে আজিলৈ লৈছোঁ বিদায়। অহা ভিডিঅ'টিত লগ পোৱাৰ আশাৰে।